জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। কটকটীয়া নিৰাপত্তা বাক্সা কাৰাগাৰত সিদ্ধাৰ্থ আৰু শ্যামকানুসহ 5জনক কৰোৱা হ'ব হাজিৰ। এক ডাঙৰ খবৰ জনাইছো আদালতৰ শুনানিক লৈ বাক্সা কাৰাগাৰত কটকটীয়া নিৰাপত্তা আজি ভাৰ্চুৱেলি হাজিৰ কৰোৱা হ'ব সিদ্ধাৰ্থ আৰু শ্যামকানুসহ 7জনক। আইন শৃংখলাজনিত কাৰণত আদালতলৈ নিয়া হ'ব 7 অভিযুক্তক। মুছলপুৰ কাৰাগাৰত আৰক্ষী নিৰাপত্তাৰক্ষীৰ বেহু আৰু 15 অক্টোবৰৰ ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ সষ্টম হৈছে প্ৰশাসন। শুনানিৰ পাছতেই অভিযুক্তক প্ৰদান কৰা হ'ব চাৰ্জশ্বীট আৰু পেন ড্ৰাইভত চাৰ্জশ্বীটলৈ বাক্সা কাৰাগাৰ পালেগৈ আৰক্ষীৰ দল আৰু আদালতৰ শুনানিক লৈ বাক্সা কাৰাগাৰত কটকটীয়া নিৰাপত্তা। আদালতৰ শুনানিক লৈ বাক্সা কাৰাগাৰত কটকটীয়া নিৰাপত্তা দেখিবলৈ পোৱা গৈছে। আজি ভাৰ্চুৱেলি হাজিৰ কৰোৱা হ'ব সিদ্ধাৰ্থ আৰু শ্যামকানুসহ 7জন অভিযুক্তক আৰু আইন শৃংখলাজনিত কাৰণত আদালতলৈ নিয়া নহ'ল 7 অভিযুক্তক। আৰু মুছলপুৰ কাৰাগাৰত আৰক্ষী নিৰাপত্তাৰ বেহু 15 অক্টোবৰৰ ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ সষ্টম হৈ পৰিছে প্ৰশাসন আৰু শুনানিৰ পাছতেই অভিযুক্তক প্ৰদান কৰা হ'ব চাৰ্জশ্বীট। জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। আজিৰে পৰা আৰম্ভ জুবিন গাৰ্গ কাণ্ডৰ শুনানি। কোনে আৰু কেনেকৈ কৰিলে এই কাণ্ড? 7 অভিযুক্তৰ ফাদিল হ'ব ৰহস্য। এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক আজিৰে পৰা আৰম্ভ হ'ব জুবিন গাৰ্গ কাণ্ডৰ শুনানি। কোনে আৰু কেনেকৈ কৰিলে এই কাণ্ড? 7 অভিযুক্তৰ ফাদিল হ'ব ৰহস্য। ভাৰ্চুৱেলি লোৱা হ'ব 7 অভিযুক্তৰ ভাষ্য। নিৰাপত্তাৰ খাতিৰত ভাৰ্চুৱেলি লোৱা হ'ব অভিযুক্তৰ ভাষ্য। জুবিন গাৰ্গক কিদৰে কৰা হ'ল হত্যা সকলো ক'ব লাগিব 7 অভিযুক্তই। চাৰ্জশ্বীটত থকা প্ৰতিটো অভিযোগৰ প্ৰমাণ প্ৰতিফলিত হ'ব আদালতত আৰু আদালতক ক'ব লাগিব ছিংগাপুৰ ঘটনাৰ সকলো কথা। আৰু 19 ছেপ্টেম্বৰৰ দিনা জুবিন গাৰ্গ প্ৰায় 75 মিনিট সময় সাগৰৰ পাৰত পৰি থকা বুলিও উল্লেখ আছে চাৰ্জশ্বীটত। আৰু য়ুথ পাৰ্টিৰ কোনে আৰু কাৰ অন্তৰালত আয়োজন স্পষ্ট হ'ব কথা। আৰু নিশা জুবিন গাৰ্গক সুৰাপান কৰাবলৈ অমৃত প্ৰভাক কোনে দিছিল দায়িত্ব তাক লৈও প্ৰশ্ন উঠিছে আৰু সেয়া সম্পূৰ্ণ আদালতত ভাষ্য গ্ৰহণ কৰা হ'ব আৰু আদালতৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব লাগিব 7 অভিযুক্তই। আজিৰে পৰা আৰম্ভ জুবিন গাৰ্গ কাণ্ডৰ শুনানি। কোনে আৰু কেনেকৈ কৰিলে এই কাণ্ড আৰু অৰ্থাৎ কেনেকৈ হত্যা কৰিছিল জুবিন গাৰ্গক? 7 অভিযুক্তৰ ফাদিল হ'ব ৰহস্য। ভাৰ্চুৱেলি লোৱা হ'ব 7 অভিযুক্তৰ ভাষ্য আৰু নিৰাপত্তাৰ খাতিৰত ভাৰ্চুৱেলি লোৱা হ'ব অভিযুক্তসকলৰ ভাষ্য। জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। ভোট চুৰি কৰিয়েই নিৰ্বাচন জিকে বিজেপিয়ে ভোটাৰৰ স্বাধীনতা অধিকাৰ নাইকিয়া কৰিব বিচাৰিছে। এইবাৰ গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে। এক ডাঙৰ খবৰ জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ। বিজেপি চৰকাৰৰ পুতলা হৈছে নিৰ্বাচন আয়োগ। নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি আছে বিজেপি চৰকাৰখনে। সংবিধান নিৰ্মাতাই দিয়া সৰ্বশ্ৰেষ্ঠ উপহাৰ হৈছে ভোট দিয়াৰ অধিকাৰ আৰু ভোটাধিকাৰ ভাৰতৰ 140 কোটি লোকৰ শক্তি আৰু গণতান্ত্ৰিক অধিকাৰ। বিজেপিয়ে ভোটাৰৰ স্বাধীনতা বা অধিকাৰ নাইকিয়া কৰিব বিচাৰিছে। ৰাজপথৰ পৰা সদনৰ মজিয়ালৈকে ভোটাধিকাৰৰ বাবে অভিযান চলিব। সৰ্বসাধাৰণ লোকৰ ভোটাধিকাৰ আৰু বাক স্বাধীনতা কংগ্ৰেছেহে ৰক্ষা কৰিব। ভোট চুৰি কৰিয়ে নিৰ্বাচনত জিকে বিজেপি চৰকাৰখনে আৰু আমি নিৰ্বাচনত পৰাস্ত হ'লেও আমি যুঁজি যাম। ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰিবলৈ সাজু আছে কংগ্ৰেছৰ কাৰ্যকৰ্তা। আৰু দিল্লীৰ ৰামলীলা ময়দানত এইবাৰ উদাত্ত ভাষণ গৌৰৱ গগৈৰ। এক ডাঙৰ খবৰ জনাইছো বিজেপি চৰকাৰৰ পুতলা হৈছে নিৰ্বাচন আয়োগ। নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি আছে বিজেপি চৰকাৰখনে আৰু সংবিধান নিৰ্মাতাই দিয়া সৰ্বশ্ৰেষ্ঠ উপহাৰ হৈছে ভোট দিয়াৰ অধিকাৰ আৰু সেই অধিকাৰ ভোটাধিকাৰ ভাৰতৰ 140 কোটি লোকৰ শক্তি আৰু গণতান্ত্ৰিক অধিকাৰ। বিজেপি চৰকাৰৰ পুতলা হৈছে নিৰ্বাচন আয়োগ।